নমস্কাৰ বন্ধুসকল, এইচ কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আপোনালোকৰ কাৰণে এইচ কিচেনত লৈ আহিছোঁ খুব ধুনীয়া মাছৰ এটা চাটনি। আমি ইয়াতে মাছৰ দুটা ধৰণৰ চাটনি বনাম, গতিকে আপোনালোক আৰু মাছৰ চাটনিখিনি বনোৱাৰ কাৰণে আমি প্ৰথমতে লৈ লৈছোঁ এইখিনি মুচন্দৰী। আপোনালোকে কি বুলি কয় কমেণ্টত জনাব, আমি মুচন্দৰী বুলি কওঁ। এইখিনি আমি ধনিয়া পাত লৈছোঁ, ডাঙৰ ধনিয়াটো, আৰু এইখিনি আমি পদিনা পাত, গোটেইখিনি ঘৰতে হোৱা। আৰু এইফালে এইখিনি আমি জলকীয়া, আদা আৰু নহৰু অলপমান সেকি লৈছোঁ। জ্বলাটো আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে, গতিকে এই ধৰণে আমি সেকি ল'ব আপোনালোকে। ইয়াৰ পিছতে লৈছোঁ মাছৰ চাটনি, যিহেতু আমি এইখিনি শুকান মাছ লৈ লৈছোঁ। আৰু মাছখিনিও অলপমান এনে টাৱা এখনত দি গৰম কৰি লৈছোঁ। চ' দুটা বনাম, তো এইখিনি। তো এইফালে আমি প্ৰথমতে চাটনিটো বনাম। তো চাটনিটো বনোৱাৰ কাৰণে আমি পিঁয়াজটো কেঁচাই দিম, গতিকে পিঁয়াজটো আমি গ্ৰাইণ্ডাৰত বাতিটোত কাটি লৈছোঁ। পিঁয়াজ দিছোঁ এফাল। এইফালে আমি কেঁচা ধনিয়া পাত এইখিনি আমি কাটি দিছোঁ। এইখিনি লৈ লৈছোঁ আমাৰ সেকি থোৱা আদা, নহৰু আৰু জলকীয়াখিনি। এইখিনি আমি ডাঙৰ ধনিয়াখিনি দি দিছোঁ। এইখিনি পদিনা, এয়া দি দিছোঁ আমি সেকি থোৱা শুকান মাছখিনি। আৰু এয়া দি দিছোঁ মচুন্দৰীখিনি। এনেকৈ খুব ধুনীয়াকৈ দি দিব। তাৰপিছত দিছোঁ আমি এইখিনি নিমখ সোৱাদ অনুযায়ী। আৰু এতিয়া আমি ঢাকনিখন দি দিছোঁ। এইখিনি গ্ৰাইণ্ডাৰত খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। এয়া আমি গ্ৰাইণ্ড কৰি ল'লোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ হৈ গৈছে চাটনিখিনি। এয়া বনালোঁ আমি মাছৰ চাটনি। এইখিনি আমি এটা বাতিত ছাৰ্ভ কৰি ল'ম। আৰু গোটেইখিনি ছাৰ্ভ কৰাৰ পিছত আমি ইয়াতে অলপমান নেমু চেপি দিম, যাতে এটা টেঙা টেঙা ভাৱ এটা আহে। আৰু টেঙাখিনি চেপি দিলে, নেমু চেপি দিলে ইয়াৰ টেষ্টটো বহুত ভাল লাগে, গতিকে আমি নেমু টেঙা অকণমান চেপি দিছোঁ। চেপি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি মিক্স কৰিব। মিক্স কৰি লৈছোঁ এইখিনি। দেখিছে হৈ গৈছে এইখিনি। আৰু এইফালে আমি এটা বাতি লৈছোঁ অলপ ডাঙৰ চাইজৰ। আৰু বাকী আমি নেক্সট যিটো শুকান মাছৰ আইটেমটো সেইটো বনাম। ইয়াতে দি দিছোঁ আমি শুকান মাছখিনি। সৰু সৰুকৈ পিঁয়াজ এফাল আমি কাটি থৈ দিছিলোঁ, আমি সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। ইফালে দি দিছোঁ আমি সেকি থোৱা অলপমান নহৰু আৰু জলকীয়া 3টা। আৰু ইয়াতো আমি কেঁচা ধনিয়া অলপ কাটি দিম। তাৰপিছত এইখিনি দিছোঁ আমি খাৰ। আমি কলৰ খাৰ ঘৰতে বনাইছিলোঁ, চ' এইখিনি অলপমান খাৰ দি দিছোঁ। এইখিনি খাৰৰ সমান পৰিমাণৰ পানী। আৰু দি দিছোঁ এইখিনি সৰিয়হৰ তেল অলপ। সৰিয়হৰ তেল আধা চামুচমান দি দিছোঁ। আৰু দিছোঁ এইখিনি নিমখ। আৰু এতিয়া এইখিনি হ'ল। আমি এইখিনিত খুব ধুনীয়াকৈ হাতেৰে লাহে লাহে আমি পিটিকিখিনি গুড়ি কৰি ল'ম, মিক্স কৰি ল'ম। আপোনালোকে এই ধৰণে বনাবচোন, বহুত ভাল লাগে। খাৰেৰে শুকান মাছ এনেকুৱাকৈ, সৰু মাছটো এনেকৈ খালে
বহুত টেষ্ট হয় জিভাখনৰ বহুত টেষ্ট এটা আহে গতিকে এইখিনি আমাৰ ৰেডি হৈছে চাওক এয়া দেখিছে বহুত টেষ্টি হয় এইখিনি আপোনালোকে ঘৰত বনাই খাবচোন আৰু আমাক কমেন্টত জনাব কেনেকুৱা পায় গতিকে চাব এই ধৰণে আমি আমাৰ গতিকে আমাৰ আজি শুকান মাছৰ দুটা চাটনি ৰেডি ইফালে আমি এটো বনাইছো চাটনি আৰু হিফালে হেতু পিটিকা বুলি ক'ব পাৰে চাটনি বুলিও ক'ব পাৰে আপোনালোকে খাৰেৰে বনালো সো এই ধৰণে আপোনালোকে বনাই খাব আৰু বহুত দুটাই একদম এনেকুৱা আল্টিমেট টেষ্ট আৰু গতিকে আপোনালোকে এনেকুৱা ধৰণে বনাই খাই আমাক একদম জনাব নাপাহৰিব আৰু মোৰ খুব বিশ্বাস আছে আপোনালোকে যদি এনেকৈ বনাই খায় আপোনালোকৰ বহুত ভাল পাব গতিকে আজিলৈ ভিডিওটো এইখিনিতে এৰিছো আমাৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিওৰ নটিফিকেশনসমূহ আপোনালোকৰ তাত পোনপ্ৰথমে গৈ পায় পুনৰ লগ হ'ম নতুন এটা ভিডিওৰে সৈতে ধন্যবাদ